আজি হৈছে বিজয়া দশমী। এয়া যাবলৈ ওলাইছোঁ। নতুন কুৰ্তিটো পিন্ধি লৈছোঁ। কেনেকুৱা লাগিছে জনাব দেই। আগৰো আছে পিছে এটা, কিন্তু যাবলৈ লোৱাৰ আগতে খাই লৈছোঁ এইটো, কাৰণ মোৰ এইকেইদিন পূজা আছে, চৰ্দি লাগি গ'ল। আৰু আহি পালোহি। এইফালে দেৱীমা নিয়ে আছে বিসৰ্জন দিবলৈ। বৰ বেয়া লাগে ন আজিৰ দিনটো আহি গ'লে, কাৰণ এইকেইটা দিন যে ইমান ভাল লাগিল নহয়। আৰু এইবাৰ যেন মই গোটেই 3টা দিনেই চালোঁ। সঁচাকৈ খুব বেয়া লাগিছে। আজিৰ পৰা একদম নিজান হৈ যাব। আৰু আমাৰ যোৰহাটত মানুহ চাওকচোন, বহুত মানুহ যে, আগতকৈও এবাৰ বেছি হৈছে। আপোনালোকৰ ফালে বাৰু কিমান মানুহ হৈছে জনাবচোন। আৰু এইফালে ওচৰতে আছিলে আইচক্ৰীমৱালা। আইচক্ৰীম নাখালে কেনেকৈ হ'ব, মোৰ প্ৰিয় বস্তু। সেয়েহে লৈ ল'লোঁ 2টা আইচক্ৰীম। আৰু আইচক্ৰীমটো আনিয়ে মই খাই আছোঁ, কিন্তু মাইনালৈ অনাটো দিবলৈ পাহৰিলোৱে। আৰু এতিয়া দিছোঁ, সি নাখায়, কৈছে তুমিয়ে খোৱা বুলি, কাৰণ মোৰ পৰা লৈনো কেনেকৈ খাব, মোৰ আটাইতকৈ প্ৰিয় বস্তু। তাৰপিছতে আহিলোঁ ঘৰলৈ যাওঁ বুলি, কিন্তু নাখালে কেনেকৈ হ'ব, সেয়েহে এতিয়া খাবলৈ সোমাইছোঁ। আৰু এইফালে জেলপি নিনিলে পূজা আধৰুৱা, সেয়েহে লগতে জেলপিও লৈ ল'লোঁ। তাৰপিছত আহি পালোঁহি ঘৰ, আৰু ঘৰলৈ লৈ আহিলোঁ এগ চপ, পকৰি, চাটনি, জেলেপি, খুৰমা সকলোবোৰ। গতিকে এয়াই আছিল আজি পূজাৰ ভিডিঅ'টো। গতিকে আজিলৈ এৰিছোঁ দেই, বাই।